Hello friends, welcome back to my channel. যিহেতু এতিয়া লকডাউন চলি আছে আৰু দুদিন আছে লকডাউন শেষ হ'বলৈ আৰু এতিয়া আমি বন্ধ পায়ে আছো আৰু যিহেতু আপোনালোকে দেখি আছে সব সোশ্যাল মিডিয়াত ফেসবুক হোৱাটছএপ ইনষ্টাগ্ৰামত সবতে দেখি আছে এটা ফটো বহুত ভাইৰেল হৈছে য'ত এটা ফটোত মানে নিজৰ নাম লিখি দিব পাৰি আহক চাও আমি কেনেকৈ নামটো লিখিব পাৰি আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি মই আসলতে ভিডিঅ'টো এডিট কৰিছোঁ পিক্সেল লেবত যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকেও ট্ৰাই কৰিব আৰু যদি পিক্সাৰ্টত কৰিব বিচাৰে মোৰ ডেছক্ৰিপশ্যন বক্সত চাই ল'ব লিংকটো দি দিছোঁ এতিয়া আমি প্লে ষ্টৰৰ পৰা পিক্সেল লেবটো ডাউনলোড কৰি লওঁ যিখন ফটো আমি এডিট কৰিম য'ৰ ওপৰত নামটো লিখিম সেইটো আমি গেলাৰীৰ পৰা আগতে চুজ কৰি লোৱা হওক এয়া মই চুজ কৰিলোঁ ফটোখন এতিয়া মই এটা এক্সপোৰ্ট কৰিম পিক্সেল লেবলে এয়া ফটোখন পিক্সেল লেবত খুলিছে এতিয়া আমি সাইজটো একৰ্ডিংলি আমি ডিসাইড কৰি কেনে কৰিব পৰা যায় এতিয়া আমি টেক্সটটো এড কৰিলোঁ এতিয়া অলপ ডাঙৰ কৰি ললোঁ এতিয়া আমি এডিট কৰিম মোৰ নামটো অসমীয়া আখৰত লিখিম এয়া লিখিলোঁ এইটো সাইজটো ডাঙৰ এতিয়া আমি ফন্টটো সিলেক্ট কৰিম যিহেতু মই ফন্টটো ডাউনলোড কৰি থৈ দিছোঁ আৰু ফন্টটো হেৰি চাবলে আপোনালোকে ডেছক্ৰিপশ্যনত চাই ল'ব লিংকটো তাতে পাই যাব কেনেকৈ ফন্টটো ডাউনলোড কৰে আৰু এটা এক্সপোৰ্ট কৰে এতিয়া আমি ফন্টটো সিলেক্ট কৰিলোঁ এতিয়া আমি ফন্টটোত এটা গ্ৰেডিয়েন্ট দিম সেইটো হ'ল গামোচা গ্ৰেডিয়েন্ট দিম ধুনীয়াকৈ চাই থাকক যিহেতু মই গামোচাৰ ফটো ডাউনলোড কৰি থৈছোঁ এতিয়া আমি এটা পখিলা এড কৰিম সেইটো PNG ফাইলত থাকিব সেইটো মই ডাউনলোড কৰি লৈছোঁ এতিয়া এইটো পখিলাটো এডিট কৰিম
মই পুনৰবাৰ কৈছোঁ ফন্টটো কেনেকৈ ডাউনলোড কৰিব। এটা ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, তাৰে ভিডিঅ'টো চাই কিনে আপোনালোকে ফন্টটো ডাউনলোড কৰি ল'ব। আৰু কিবা প্ৰব্লেম হ'লে মেছেজ কৰিব পাৰে, কমেণ্ট কৰিব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি এতিয়া ডিজাইন কৰাৰ পিছত এটা লিখি দিব পাৰে, ডিজাইন বাই যাৰ নাম হওক, যোনে ডিজাইন কৰিছে সেইটো নামটো লিখি দিব পাৰে। যিহেতু এইটো মই বনাইছোঁ সেইকাৰণে ডিজাইন বাই ভূপালী বুলি লিখা হৈছে।